চাহ খাওঁ বুলি পিঁয়াজি দুটা বনাইছোঁ আবেলি। আজি যিহেতু দেওবাৰ, ভাত-পানী খাই উঠি অকণমান বিচনাতে বাগৰ দিলোঁ। টোপনি নগ'লোঁ, এনেই অকণমান মোবাইলটোকে চালোঁ আৰু। বিচনাতনো ক'ত পৰিলে শুৱা হয় আজিকালি, নহয় জানো? তাকে এতিয়া উঠি পেলাই কি কৰোঁ কি নকৰোঁ লাগিছে। ঘৰতো কোনো নাই, অকলে আছোঁ। এইজন ওলাই গৈছে চাইকেল চলাওঁ বুলি। মই বোলো চাহ একাপ মই খাই লওঁ, ইমান বেয়া লাগিছে। এনেই চাহ নাখাওঁ, কেতিয়াবা আকৌ খাবলৈ মন যায় নহয়। মাও নাই। এয়া মোৰ পকৰা ৰেডি। এতিয়া চাহ পাতি দিম গেছত। এয়া মোৰ চাহকাপ বাকি ল'লোঁ, চেকনিতে চাহপাত দি দিছোঁ। এয়া চাহ লৈ এতিয়া মই আগফালৰ বাৰান্দাত ধুনীয়াকৈ বহি পেলাই খাম আৰু। মানুহ চাই চাই আগফালে মানুহ চাই চাই চাহ খাই আছোঁ বাৰান্দাতে বহি লৈ। বন্ধু বান্ধৱীসকল, মোৰ চেনেলটোত আৰু ভাল ভাল ভিডিঅ' পাই থাকিবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বচোন। আৰু ভিডিঅ' যিসকলে চাইছে তেওঁলোকে এটা ধুনীয়া কমেণ্ট কৰিব, তেতিয়াহে উৎসাহ পাওঁ আৰু ভাল ভাল ভিডিঅ' তেতিয়া বনাব পাৰিম। আপোনালোকে কোনো ভিডিঅ'বিলাক যদি নাচায়, বনাবলৈ মন নাযায় নহয়। মোৰ ইউটিউব চেনেলটো খোলা আচলতে বহুদিনেই হ'ল, কিন্তু ভিডিঅ'হে দিয়া নাছিলোঁ। মাজতে প্ৰথম যেতিয়া খুলিছিলোঁ 2-এটা দিছিলোঁ, তাৰপাছত 2 বছৰমান দিবলৈ মন নগ'ল, এটাও ভিডিঅ' নিদিলোঁ। তাৰপিছত এই অলপ দিনৰ পৰা 2 মাহমানৰ পৰা মাজে মাজে 1-2টা দিছোঁ আৰু আপোনালোকে যদি ছাপোৰ্ট কৰে তেতিয়া ৰেগুলাৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম।